নমস্কাৰ বন্ধুসকল, আপোনালোক ভালে আছে চাগে। আজি এটা নতুন ভিডিঅ' লৈ আকৌ আগবাঢ়িছোঁ। আজৰি সময়তনো আমি ঘৰত কি কৰি থাকোঁ আৰু কেনেকৈ পাৰ কৰোঁ, আৰু মই কিছুমান পেলনীয়া সামগ্ৰীৰে কিছুমান ফুলদানি বনাইছোঁ, আপোনালোকক এতিয়া দেখাব ওলাইছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব। আহক তেতিয়াহ'লে তাৰ ভিডিঅ'টোৰ মাজৰ ফুলদানিখিনিৰ মাজলৈ যাওঁ। কেনেকুৱা বনাইছোঁ চাই লওক। প্ৰথমতে দেখাইছোঁ এইটো এটা ফুলদানি, আপোনাৰ এইটো চাই লওক। এইটো অন্য বস্তু নহয়, আপোনাৰ যিখিনি পাত ব্যৱহাৰ কৰিছোঁ মই, এই যিখিনি পাত দিছোঁ মই, পাতখিনিয়ে মই প্লাষ্টিকৰ যিবিলাক পেপচি বটল হয়, পেপচি বটলেৰে মই পাত বনাইছোঁ। পাত বনাই আপোনাক ফুল সজাইছোঁ। আৰু এইবিলাক যিবিলাক ফুল দেখিছে, ফুলবিলাক একদম পেলনীয়া সামগ্ৰী। যাতে আমাৰ ইয়াত যেতিয়া বিশ্বকৰ্মা পূজা হৈছিলে, সকলোৱে গাড়ীত ফুল লগাইছিলে, কিন্তু ফুল লগোৱাৰ পিছত ফুলবিলাক বিশ্বকৰ্মা শেষ হৈ গ'ল, ফুলো পেলাই দিলে। মই তাৰে বুটলি আনি চাওঁচোন কিবা কৰিব পাৰোঁ নেকি বুলি এটা সুন্দৰ ফুল বনোৱাত চেষ্টা কৰিলোঁ। আৰু ইয়াৰ যিটো টাব লগাইছোঁ, এইটো হ'ল আমাৰ যিটো প্লাষ্টিকৰ পানী খোৱা গ্লাছ যে কিনিবলৈ পায় বজাৰত, এইটো এটা চাব। তাৰপিছত 2 নম্বৰতে মই এইটো এটা বনাইছোঁ, এজোপা চিম্পুল এজোপা। এইটো পেপচি বটলেই কাটি বনাইছোঁ এইজোপা। আৰু এইজোপা হ'ল মই আমাৰ যিটো পানী বটলৰ পৰা তৈয়াৰ কৰিছোঁ। এইটো পানী বটলৰ পৰা তৈয়াৰ কৰি বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এজোপা দেখাই আছোঁ আপোনাক। এইজোপা হ'ল আপোনাৰ পানী বটলৰ পৰা তৈয়াৰ কৰিছোঁ। এইটো টাবটো হ'ল পেপচি বটল। আৰু এইবিলাক যিবিলাক ফুল দিছোঁ মই, ফুলবিলাক হ'ল আন্দা কাৰ্টুনৰ এনেইটো পেলনি দিয়া হয়, আন্দা কাৰ্টুনৰ পৰা তৈয়াৰ কৰি ফুল ব্যৱহাৰ কৰিছোঁ, ফুল বনাইছোঁ। আৰু এতিয়া অৱশেষত লাষ্টত দেখাম এটা, মই বৰ্তমান এতিয়া আৰু এটা বনাই আছোঁ, কিন্তু শেষ কৰিব পৰা নাই। মানে পাতখিনি মই লগাব পৰা নাই এতিয়ালৈকে, পাতখিনি হোৱাকৈ নাই। তথাপিতো আকৌ এটা দেখাইছোঁ। এইটো বৰ্তমান বনাই আছোঁ মই। কেনেকুৱা লাগিছে ক'ব। বৰ্তমান তৈয়াৰ হৈ উঠা নাই এতিয়াও, ইয়াত পাত লগাবলৈ বহুত বাকী আছে মোৰ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। কেনেকুৱা লাগিছে জনাব, কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। নমস্কাৰ।